নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোলৈকে স্বাগতম জনাইছো আপোনালোকে চাই আছে পৰমা জ্ঞানম ইউটিউব চেনেল বন্ধুসকল আজি আপোনাক খবলৈ লৈ আহিছো আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅটো শেষলৈকে চাই থাকক গতিকে আহক আৰম্ভ কৰো আজি 11 আগষ্ট 1347 চনৰ আজিৰ দিনটোতে আলাউদ্দিন হছন গংগুৱে ৰাজনৈতিক সত্তা অৰ্জন কৰি বাহমনি বংশ প্ৰতিষ্ঠা কৰিছিল 1863 চনৰ আজিৰ দিনটোতে কম্বোডিয়াক ফ্ৰান্সৰ সংৰক্ষিত এলেকালৈ পৰিৱৰ্তন কৰিছিল 1908 চনৰ আজিৰ দিনটোতে খুদিৰাম বসুক ইংৰাজে ফাঁচি দিছিল 1914 চনৰ আজিৰ দিনটোতে ফ্ৰান্সে অষ্ট্ৰিয়া আৰু হাংগেৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল 1961 চনৰ আজিৰ দিনটোতে দাদৰা আৰু নগৰ হাভেলীক ভাৰতৰ লগত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে মিলোৱা হৈছিল গোৱাৰ নিচিনাকৈ এই অঞ্চলটিও ইয়াৰ আগতে বহু বছৰ পৰ্তুগীজৰ উপনিৱেশ হৈ আছিল 1974 চনৰ আজিৰ দিনটোতে পূৰ্ব ভাৰতীয় মহিলা ক্ৰিকেটাৰ অঞ্জু জৈনৰ জন্ম হৈছিল 1995 পৰা 2005 চনলৈকে তেওঁ 45খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত খেলিছিল তেওঁ টিমৰ উইকেট কিপাৰ আছিল কেইবাখনো মেচত তেওঁ কেপ্টেইনৰ ভূমিকাও লৈছিল 2005 চনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালামে অঞ্জু জৈনক অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল 1984 চনৰ আজিৰ দিনটোতে সোভিয়েট ৰাছিয়াই পৰমাণু বোমাৰ ভূমিগত পৰীক্ষণ কৰে 1985 চনৰ আজিৰ দিনটোতে ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় 2012 চনৰ আজিৰ দিনটোতে ইৰাণৰ ভূমিকম্পত 153 জন লোকৰ মৃত্যু হয় আৰু প্ৰায় 130 জন লোক আঘাতপ্ৰাপ্ত হয় বন্ধুসকল আজি আপোনাৰ খবৰ বাবে ইমানেই সময় লৈ আহিছো কেনে পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো এবাৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ